নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। লগতে সাধাৰণ জ্ঞানৰ প্ৰশ্ন উত্তৰবোৰ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। 1 নম্বৰ প্ৰশ্নটো হৈছে, ডিগবৈত কিমান চনত তেল শোধনাগাৰ স্থাপন কৰা হৈছিল? ইয়াৰ উত্তৰটো হৈছে ডিগবৈত 1901 চনত তেল শোধনাগাৰ স্থাপন কৰা হৈছিল। 2 নম্বৰ প্ৰশ্নটো হৈছে, ভাৰতৰ প্ৰথম ডাকঘৰ ক'ত আৰু কিমান চনত স্থাপন কৰা হৈছিল? ইয়াৰ উত্তৰটো হৈছে ভাৰতৰ প্ৰথম ডাকঘৰ কলিকতাত 1727 চনত স্থাপন কৰা হৈছিল। 3 নম্বৰ প্ৰশ্নটো হৈছে, স্বাধীন অসমৰ মুখ্যমন্ত্ৰী হোৱা প্ৰথম অসমীয়া ব্যক্তিগৰাকীৰ নাম কি? ইয়াৰ উত্তৰটো হৈছে স্বাধীন অসমৰ মুখ্যমন্ত্ৰী হোৱা প্ৰথম অসমীয়া ব্যক্তিগৰাকীৰ নাম হ'ল গোপীনাথ বৰদলৈ। 4 নম্বৰ প্ৰশ্নটো হৈছে, স্নাতক ডিগ্ৰী লাভ কৰা প্ৰথম অসমীয়া ব্যক্তিগৰাকীৰ নাম কি? ইয়াৰ উত্তৰটো হৈছে স্নাতক ডিগ্ৰী লাভ কৰা প্ৰথম অসমীয়া ব্যক্তিগৰাকীৰ নাম হ'ল আনন্দৰাম বৰুৱা। 5 নম্বৰ প্ৰশ্নটো হৈছে, মুখ্যমন্ত্ৰী হোৱা প্ৰথম অসমীয়া মহিলাগৰাকীৰ নাম কি? ইয়াৰ উত্তৰটো হৈছে মুখ্যমন্ত্ৰী হোৱা প্ৰথম অসমীয়া মহিলাগৰাকীৰ নাম হ'ল ছৈয়দা আনোৱাৰা তাইমুৰ।